খুলুমবাই স্বাগতম জনাইছোঁ সকলোকে সুবনশ্ৰী ৰাধাবলৈ। মই আজি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আঞ্চলিকৰ কছাৰী পথাৰ অন্তৰ্গত এজন যুৱকৰ ওচৰত। তেখেত এজন নিবনুৱা। তেখেতে এটা খুব সুন্দৰকৈ ফাৰ্ম চলাই আছে। আহক তেখেতৰ লগত আমি অলপ কথা পাতোঁ আৰু ৰাইজেও চাওক আপোনালোকে তেখেতৰ কি সমস্যা আছে, তেখেতে কেনেদৰে এই ব্যৱসায়টো আৰম্ভ কৰিছে, কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি, এই বিষয়ে আমি আপোনালোকৰ আগত অৱগত কৰাম। আমি প্ৰথমতে তেখেতক আমি চিনাকি কৰাই দিবলৈ ওলাইছোঁ। ৰাজীৱ বসুমতাৰী, মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰ কছাৰী পথাৰ। আৰু মই সুবনশ্ৰী যাদৱক প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ ফাৰ্মত পোনপটীয়াকৈ এনেকৈ সাক্ষাৎ কৰিব অহাৰ কাৰণে। কৰিব বিচাৰিছোঁ আপুনি এই ব্যৱসায়টো কৰিম বুলি কেনেকৈ বাছনি কৰিলে, মনত কি ভাৱ লৈ আপুনি এই ব্যৱসায়টো আৰম্ভ কৰিছে? হয়, মই বেছিদিন হোৱা নাই মোৰ এই গাহৰি পালনৰ ক্ষেত্ৰখনত অহা। মোৰ প্ৰায় 9 মাহ হৈছে। মই প্ৰথম ইউটিউবত দেখিছিলোঁ উপাৰ্জন নামৰ এটা ইউটিউব চেনেলত গাহৰি পালন কেনেধৰণে কৰা হয়, কেনেকৈ লাভজনক হয়, তেনেকুৱাতে আমি এজন গাহৰি পালকৰ ভিডিঅ' দেখিবলৈ পাইছিলোঁ, লখিমপুৰ লামুগাঁৱৰ ৰতন গগৈ নামৰ। সেই ব্যক্তিজনৰ এখন ফাৰ্ম ধুনুগুনু নামৰ এখন ফাৰ্ম আছে। তেখেতৰ কেনেধৰণে ফাৰ্মখন চলাই গৈছে সম্পূৰ্ণ বিৱৰণী তাত দিয়া আছিলে। আৰু মই এই গাহৰি পালনৰ বিষয়ে চাই পেলাই বহুত আকৃষ্ট হৈছিলোঁ আৰু যথেষ্ট লাভৱান বুলি মই গম পাইছিলোঁ। আৰু সেই কাৰণে আমি মোৰ বন্ধু উত্তম বসুমতাৰীৰ লগত মই সেই ফাৰ্মখনত ভিজিট কৰিবলৈ গৈছিলোঁ। তাতে ৰতন গগৈৰ লগত চিনাকি হয় বহুত ভাল লাগিলে। আৰু তেখেত এজন বহুত কঠোৰ পৰিশ্ৰমী কৰিব পৰা এজন ব্যক্তি আৰু সঁচাকৈ আমাক বহুত অনুপ্ৰেৰণা দিছিলে এই গাহৰি পালনৰ বিষয়ে। আৰু তেনেদৰে মই তেখেতৰ অনুপ্ৰেৰণাতে বুলি ক'ব লাগিব, মই আজি এনেকুৱা এখন ক্ষুদ্ৰ ফাৰ্ম এখন মই গঢ় দিবলৈ চেষ্টা কৰিছোঁ আৰু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। হয়, একচুৱেলি কি হয়, এই যিটো আপুনি প্ৰপাৰ্টি ছিষ্টেমত যিটো এটা ৰেচিঅ' উলিয়াব কৈছে মোক, একচুৱেলি কি হয়, আমি ব্ৰিডিং লাইনত এই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ। ব্ৰিডিং কৰি পেলাই যিটো পিকলেট আমাৰ পাম, আমি লাভ কৰিম, গেইন কৰিম, সেই পিকলেটৰ পৰাহে আমাৰ এটা ভাল ইনকাম এটা হয় বুলি আমি গম পাইছোঁ। কিন্তু বৰ্তমান মোৰ 1 কুইণ্টেলৰ ওপৰো গাহৰি আছে। সেইটো হিচাপত মোৰ বৰ্তমানলৈকে 12টা গাহৰি আছে। আৰু আজিকালি গাহৰি মাংসৰ দামটো 400ৰ পৰা 500, 450 এনেকৈ হৈছেগৈ। আৰু পিকলেটৰ দাম 6000 টকা। এতিয়া মোৰ 9টামান পিকলেট আছে। তো এনেকুৱা ধৰিলে মোটামুটি চাগে হ'বগৈ চাগে মোৰ। তথাপিও মানে ব্ৰিডিং ফাৰ্মটো কৰিলেহে মোৰ চাগে ইমানখিনি মোৰ মূলধন ওলায়ো মই কিবা এটা চলিব পৰা হ'ম চাগে। হয়, তথাপিও আপোনাৰ মানে উপাৰ্জনৰ এটা পথ আপুনি বাছি লৈছে আৰু ইয়াৰ পৰা আপুনি লাভৱান হ'ব বুলি আপুনি ভাবিছে নিশ্চয়? নিশ্চয়কৈ খুব আশা আছে আৰু কষ্ট কৰিছোঁ। ভগৱানে যদি আশীৰ্বাদ কৰে বা ৰাইজে যদি মোৰ লগত সহযোগ কৰে বা পৰামৰ্শ দিয়ে, তেতিয়া মই নিশ্চয় আকৌ আগবাঢ়ি যাম। আৰু উঠি অহা নৱপ্ৰজন্মকো মই যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰিম এই বিষয়ত। তাকে মই এই কুৱেশ্যনটো আপোনাক কৰিম বুলি ভাবি আছিলোঁ বাৰু। ধৰক আপোনাৰ দৰেই বহুতো শিক্ষিত নিবনুৱা যুৱক বৰ্তমান চাকৰিৰ আশাত ৰখি আছে, হয়তো কিছুমানে সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিছে। তেখেতসকলক আপুনি কি মানে অনুৰোধ জনাব বা কেনেকুৱা ধৰণৰ আপুনি উপদেশ দিব তেখেতলোকক, মানে এনেধৰণৰ ব্যৱসায় কৰিও যে ভাল উপাৰ্জন কৰিব পাৰে, তাৰ বিষয়ে আপুনি কি ক'ব তেখেতলোকক? হয়, গাহৰি পালনৰ এটা লাভজনক ব্যৱসায়। মই এইটোৱে নকওঁ যে নৱপ্ৰজন্মই অকল গাহৰি পালনে কৰিব লাগিব, কিন্তু এইটো এটা লাভজনক ব্যৱসায় হয় মই জনাত। আৰু বেলেগ ব্যৱসায়ো আছে বাহিৰৰ দেশত নগৈ পেলাই। উদ্ধৱ ভৰালী, আমাৰ এজন চাইণ্টিষ্ট, লখিমপুৰ জিলাৰ উদ্ধৱ ভৰালী, তেখেতে কোৱা এটা কথা মনত আছে যে বাহিৰৰ কেৰেলাৰ বা মুম্বাই, দিল্লী এইবিলাকত যোৱাতকৈ, ছিকিউৰিটি গাৰ্ড কৰাতকৈ আমাৰ অসমখনতেই নিজৰ মাতৃভূমিতে কিবা এটা কৰিব লাগে, সৰুকৈ হ'লেও। নহ'লে উদ্ধৱ ভৰালী ছাৰে কোৱা মতে যে খুব কম দিনৰ ভিতৰত আমাক ছিকিউৰিটি গাৰ্ড কৰা দেশৰ মানুহ বুলি চিনাকি দিব বুলি তেখেতে কৈছিলে। এই কথাষাৰ মোৰ খুব প্ৰিয় হয়। এইখিনি কথাকে মই লৈ আগবাঢ়ি আছোঁ বৰ্তমান। বহুত ধন্যবাদ। আপোনাৰ মানে এই কথাখিনিয়ে হয়তো যিসকল যুৱ প্ৰজন্মই চাই আছে, তেখেতলোকে আপোনাৰ পৰা কিছু হ'লেও প্ৰেৰণা পাব এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে। নিশ্চয়কৈ সকলোৱে যদি এনেদৰে আমাৰ অসমখনতেই কৰ্ম সংস্থাপন আৰম্ভ কৰে, নিশ্চয়। এটা কথা সুধিব বিচাৰিম, ধৰক নতুন পালকে গাহৰি পুহিব বিচাৰিছে, তেনে ক্ষেত্ৰত মানে তেখেতলোকে দানা পানীৰ
কথাটো অলপ জানিব লাগিব ধৰক বা কেনেদৰে প্ৰতিপালন কৰিব লাগিব তাৰ বিষয়ে দুই এষাৰ কৈ দিয়ক নে কোনোবা অভিজ্ঞ এনেকুৱা পালকৰ সৈতে যোগাযোগ কৰিব লাগিব নেকি যিহেতু এটা ৰিস্কি মানে বহুত ডাঙৰ ধৰণৰ ইয়াত বেমাৰ আজাৰৰ কথা আছে আপুনি কৈ দিয়কচোন তেখেতলোকৰ কাৰণে সুবিধাৰ কাৰণে হয় প্ৰথম অৱস্থাত গাহৰিবিলাকক প্ৰথম নতুন ফাৰ্মৰ পৰা আনি তেখেতলোকক হেৰি ভেকচিনেশ্যন কৰাব লাগে আৰু যদি সেই পালকজনৰ ভেকচিনেশ্যন কৰা থাকে তেতিয়াহ'লে বেলেগ কথা হয় আৰু পিগলেটটো অনাৰ পিছত দিনটোত 3বাৰকৈ সিহঁতক দানা দিব লাগে 200 গ্ৰামকৈ আৰু পৰ্যায়ক্ৰমে সিহঁতক দানাটো বঢ়াই গৈ থাকিব লাগে মই ড্ৰাই ফিড ইউজ কৰোঁ ড্ৰাই ফিডৰ কথাকে ক'লোঁ তাৰপিছত ছেকেণ্ড ষ্টেপত যেতিয়া গ্ৰোৱাৰ দানা ইউজ কৰিব লাগে একেবাৰে শেষৰ ষ্টেপত ফিনিচাৰ ইউজ কৰিব লাগে আৰু এজন পালক হিচাপে ট্ৰেইনিং লোৱাটো খুব ভাল হ'ব বুলি মই ভাবোঁ প্ৰথম অৱস্থাত যিহেতু আমি নতুন হয় গতিকে ময়ো তেনেকৈ ট্ৰেইনিং লৈছিলোঁ তেজপুৰৰ চিম্বটিক ফাৰ্ম নামৰ এখন ফাৰ্ম মনোজ বসুমতাৰী যিজনক আমি নৰ্থ ইষ্টৰ পিগমেন বুলি কোৱা হয় তেখেতৰ পৰা মই ট্ৰেইনিং লৈছিলোঁ এনেদৰে মই আগবাঢ়ি গৈছোঁ ট্ৰেইনিং লৈ আৰু মই অনুৰোধ কৰিব বিচাৰোঁ নতুন পালক এজনেও যদি সম্ভৱ হয় তেতিয়াহ'লে ট্ৰেইনিং লোৱাটো খুব বাঞ্ছনীয় বুলি মই ভাবোঁ আৰু দানাৰ লগতে সিহঁতক যুৱক আমি তেখেতৰ সৈতে কথা পাতি আছিলোঁ আৰু এতিয়া আমি জনাবলৈ চেষ্টা কৰিম সোৱণশিৰি ৰাদাবৰ সকলো দৰ্শকক ৰাজীৱ দাই কেনেদৰে এই গাহৰিবোৰ ক'ৰ পৰা আনিছিলে ক'ৰ সঁচ হয় তেখেতৰ তাত কি ধৰণৰ গাহৰি আছে কি প্ৰজাতিৰ গাহৰি আছে তেখেতে চিনাকি কৰাই দিব আমি কেমেৰামেন তিৰঞ্জিতক আমি দেখাবলৈ অনুৰোধ জনাম আমি ৰাজীৱ দাই দেখুৱাই দিয়াৰ লগে লগে ৰাজীৱ দা কওকচোন আপুনি ক'ৰ পৰা এই গাহৰিবোৰ আনিছিলে কি প্ৰজাতিৰ গাহৰি আছে আৰু মানে এইবোৰৰ নাম কি হয় মই লখিমপুৰ লামুগাঁৱৰ পৰা মই এই প্ৰথম ব্ৰীড আনিছিলোঁ পিগলেটবিলাক আৰু লগতে NLP ফাৰ্ম বুলি এখন ফাৰ্ম আছিলে আমাৰ নাৰায়ণপুৰৰ হয় তেখেতৰ পৰা আমি আনিছিলোঁ এইবিলাক প্ৰথমতে আমি পিগলেট অৱস্থাত আনিছিলোঁ এই ধুনুগুনু ফাৰ্মৰ পৰা আনিছিলোঁ আৰু NLP ফাৰ্মৰ পৰা এইটো আমাৰ ডিউৰক প্ৰজাতিৰ হয় নেপালৰ সঁচ হয় আৰু সেইটো ৰুমত আছে আমাৰ পিয়'ৰ লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ এইজনী এইটো আমি ধুনুগুনু ফাৰ্মৰ পৰা আনিছিলোঁ এইবিলাক আৰু এইফালে F1 আছে দুইজনী য়ৰ্কশ্বায়াৰ আৰু ডিউৰকৰ ক্ৰছ আছে ক্ৰছবিট ইয়াত দুজনীৰ ডিউৰক আৰু মানে F1 হয় এইটো ডিউৰকৰ লগত য়ৰ্কশ্বায়াৰ ক্ৰছ আছে এই দুজনী আৰু এইফালে কি আছে এইফালে এজনী নেপাল ক্ৰছ আছিলে হেমশ্বায়াৰৰ লগত এইটো NLP ফাৰ্মৰ পৰা অনা হৈছিলে মোৰ ইয়াতে পিগলেট আছে 9টা মোৰ হয় স্বাস্থ্য খুব ধুনীয়া এইখিনি 40 ডেইজৰ হেৰি হয় মোৰ পিগলেট আমি আৰু 5 দিনমানৰ পিছত ইহঁতক উইনিং কৰাৰ পিছত ইহঁতক মাকৰ পৰা আঁতৰাই দিম আৰু আঁতৰাৰ পিছত ইহঁতক ষ্টাৰ্টাৰ দানা খুৱাবৰ কাৰণে আৰম্ভ কৰিম আৰু ইহঁতক আমি নতুন এজন গৃহস্থৰ ঘৰত আমি ইয়াক চমজাই দিম পিগলেট মই জানিব পাৰিছিলোঁ আগতেও মানে ধৰক এনেকুৱা ধৰণৰ পিগলেটবিলাক যেতিয়া একদম নিউ বৰ্ণ হয় তেতিয়াতো মানে যথেষ্ট ইহঁতৰ কাৰণে মানে ডাঙৰ দীঘল হ'বলৈ কাৰণে বহুত প্ৰব্লেম হয় আপুনি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি এনেকুৱা ধৰণৰ পিগলেটবোৰ পাবৰ কাৰণে কওকচোন হয় নিশ্চয়কৈ এইটো এটা বিগ চেলেঞ্জ হয় পিগলেটৰ ক্ষেত্ৰত প্ৰথম জন্ম হোৱাৰ পিছতে ইহঁতক মুখখন মুচি দিব লাগে লগে লগে আৰু নাক মুচি দিব লাগে মুচি দিয়াৰ পিছতে ধুনীয়াকৈ বিজলুৱা যিবিলাক পদাৰ্থ থাকে সিহঁতক গাৰ পৰা মুচি দিব লাগে তাৰপাছত 24 ঘণ্টাৰ ভিতৰতে সিহঁতৰ দাঁতবিলাক কটা হয় চুকা দাঁত সিহঁতৰ 8টা থাকে ওপৰত 4টা তলত 4টা সেইবিলাক নেইল কাটাৰ হওক বা টিট কাটাৰ থাকে সেইবিলাকৰ লগত কাটি দিব লাগে তাৰপিছত নেজডাল আমি কাটি দিওঁ আপোনালোকে দেখিব পাৰে নেজডাল আমাৰ হেৰি থাকে চুটি থাকে ইলাষ্টিক দি বান্ধি দিওঁ এসপ্তাহমানৰ পিছত নিজে নেজডাল সৰি পৰে তেনেকৈ কৰা হয় আৰু আমি প্ৰথম যিদিনাখন বৰ্ণ হয় সিহঁতে পিগলেটবিলাক গোটেই ৰাতিটো আমি সিহঁতক আমি চাব লগা হয় টোপনি ক্ষতি হয় 2-3 দিনমান কাৰণ মাকে যাতে হেঁচি নলয় এটা হেঁচি লোৱাৰ পিছতে আমাৰ পিগলেট এটা যোৱাৰ লগে লগে আমাৰ প্ৰায় এটা 6,000 মানৰ এমাউণ্টৰ এটা হেৰি গুচি যায় সেইটো কাৰণে আমি কষ্ট কৰিব লগা হয় মই সেইটোৱে প্ৰশ্ন কৰিব বিচাৰিছিলোঁ যে কিবা আপোনাৰ এই নিউ বৰ্ণ যিকেইটা পিগলেট এইকেইটা পাওঁতে আপোনাৰ কিবা লষ্টৰ ঘৰত আহিছিলে নেকি আপোনাৰ হয় নিশ্চয়কৈ মোৰ দুজনী মই আগতে উল্লেখ কৰিছিলোঁ দুজনী আছিলে মোৰ এজনী গাখীৰৰ প্ৰব্লেমৰ কাৰণে মোৰ প্ৰায় 8টামান মই পিগলেট ৰখাব নোৱাৰিলোঁ এইখিনি ৰখাব নোৱাৰিলোঁ মৰিলে এতিয়া মোৰ 9টা আছেগৈ মোৰ গাখীৰ মানে প্ৰডিউচটো কম হৈ গৈছিলে এজনী হেৰি
চাউৰ হয় সেইটো কাৰণে এনেকুৱা এটা মোৰ প্ৰথম অৱস্থাতে মই এনেকুৱা এটা সন্মুখীন হৈছোঁ হয় তাকে এনেকুৱা প্ৰত্যাহ্বান আহিবই এনেকুৱা ধৰণৰ ব্যৱসায়ত নহয়নে আৰু যাতে যুৱ প্ৰজন্মই যদি নতুন কোনোবাই কৰিব বিচাৰে তেখেতলোকে যাতে হতাশ নহয় এনেকুৱা চেলেঞ্জটো আহিবই ব্যৱসায়ততো এনেকুৱা লাভ আৰু লোকচানৰ হেৰি আহি তথাপিও মানে ইয়াৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰে আমি জানিব পাৰিছোঁ এতিয়া নিশ্চয়কৈ মোৰ এইটো প্ৰথম যিটো পিগলেট ৰখাব নোৱাৰিলোঁ এইটো মোৰ প্ৰথম নিজৰে ভুল বুলি ক'ব পাৰি মই কেলছিয়াম আৰু আইৰণ খুব কম ইউজ কৰিছিলোঁ সেইজনী চাওক সেইটো কাৰণে হ'ব পাৰে মই ভাবিছোঁ আৰু এতিয়া মই কেলছিয়াম আইৰণ এইবিলাক ডেইলি ইউজ কৰিছোঁ আৰু লগতে অলপ দানা সিজাইও খুৱাইছোঁ সিহঁতক মই ড্ৰাই ফিড ইউজ কৰোঁ আৰু আহকচোন আপোনাৰ এইফালেও আমি বহুতো গাহৰি দেখিছোঁ তেখেতলোকক অলপ চিনাকি কৰি দিয়ক এইফালে আছে য়ৰ্কশ্বায়াৰ আৰু ডিউৰকৰ F1 হয় এজনী আমাৰ জানুৱাৰী লাষ্টত পিগলেট দিব আমাক বাকীখিনি আমাৰ যিমান দেখিলে চব ক্ৰছ কৰোৱা আছে সেইখিনি ফেব্ৰুৱাৰী মাৰ্চ মাহত আমাৰ গোটেইখিনি ক্লিয়াৰ হ'ব পিগলেট আমি পাম হয় আৰু ইয়াত কি আছে দেখুৱাই এইটো অলপ বৰণটো বেলেগ দেখিছোঁ ইয়াৰ ৰংটো বেলেগ দেখিছোঁ এইটো কি প্ৰজাতিৰ হয় কেনেকুৱা হয় হেমশ্বায়াৰ আৰু এইটো ডিউৰকৰ ক্ৰছ যিটো নেপালৰ প্ৰজাতি তাৰ লগত হেমশ্বায়াৰ বুলি এটা প্ৰজাতি আছে সেইটোৰ লগত এইটো ক্ৰছ কৰোৱা হৈছে আৰু মোৰ ইয়াতে হেমশ্বায়াৰ বৰ এটা আছে বৰটো দেখাই দিছোঁ এইটো হেমশ্বায়াৰ বৰ মই নতুনকৈ আনিছোঁ ইয়াতে ৰখা হৈছে আৰু মোৰ পিয়'ৰ য়ৰ্কশ্বায়াৰ বৰ এটা আছে মোৰ 3টা বৰ আছে আৰম্ভ কৰি কেনেকুৱা আপুনি উপাৰ্জন ঠিকেই পাইছেনে উপাৰ্জন বুলিবলৈ মই প্ৰথম আগতে উল্লেখ কৰিছোঁ মই 9 মাহ হৈছে মই পিগলেট অৱস্থাত কিনিছিলোঁ গাহৰিবিলাক সৰু অৱস্থাত আৰু তাৰপিছত ডাঙৰ যেতিয়া ক্ৰছ দিবলৈ হয় সেইটো সময়ত প্ৰায় 6-7 মাহ লাগি যায় মোৰ প্ৰায় এতিয়ালৈকে দুজনী দিছিলে গাহৰি পোৱালি তাৰে দুজনীৰ মানে এতিয়ালৈকে যিখিনি পোৱালি পাইছোঁ বিক্ৰী কৰিব পৰা নাই বৰ্তমানলৈকে এতিয়া উইনিং কৰিবলৈ সময় হৈছে উইনিং কৰাৰ পিছত প্ৰথম মোৰ উপাৰ্জন বুলি নহয় প্ৰথম এটা পইচা প্ৰথমতে আহিব আমাৰ এই পিগলেট ফালৰ পৰা হয় আমি দেখিবলৈ পাইছোঁ আপোনাৰ ফাৰ্মখনত বিভিন্ন প্ৰজাতিৰ গাহৰি আছে ইয়াতে আপুনি কওকচোন আপুনি এই প্ৰজাতিবোৰ কেনেকুৱা গুণাগুণ ক'ৰ পৰা আহিছে কি প্ৰজাতিৰ গাহৰি আছে আপোনাৰ ফাৰ্মত হয় মোৰ ফাৰ্মত য়ৰ্কশ্বায়াৰ আছে লাৰ্জ চাইড য়ৰ্কশ্বায়াৰ আছে তাৰপিছত হেমশ্বায়াৰ আছে আৰু F1 ৰাখিছোঁ মই আৰু ডিউৰক নামৰ এটা প্ৰজাতি আছে নেপালৰ হয় প্ৰজাতিটো সেইটো ৰখা হৈছে মোৰ তাতে আৰু অনাগত দিনত মই লেণ্ডৰেছ ৰাখিম বুলি ভাবিছোঁ আৰু এই গাহৰিবিলাকৰ পিগলেটৰ দাম কেনেকুৱা ধৰক সেইবোৰ অলপ জনাব পাৰিব নেকি হয় আজিকালি বজাৰতো পিগলেটৰ গাহৰি পোৱালিৰ চাহিদা বাঢ়ি গৈছে 5,000 পৰা 6-7 হাজাৰ টকাৰ 15,000 টকাৰো গাহৰি পোৱালি আছে ডিউৰক বুলি মই অলপ আগতে উল্লেখ কৰা যিটো পোৱালি নেপালৰ যিটো প্ৰজাতি হয় সেইটো 15,000 টকা আৰু এতিয়া আমাৰ যিটো য়ৰ্কশ্বায়াৰ বা হেমশ্বায়াৰ হওক সেইটো 6,000 টকা আৰু তাতে আমি প্ৰথম বিক্ৰী কৰা অৱস্থাতে যেতিয়া মই ভাবিছোঁ বৰ্তমান বিক্ৰী কৰা অৱস্থাত আমাৰ পালকসকলে ভেকচিনেশ্যন কৰাই দিয়ে ঠিক তেনেদৰে ময়ো ভেকচিনেশ্যন কৰাই দিম আৰু ডিৱৰ্মিং কৰাই দিম বুলি ভাবিছোঁ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক এই ফাৰ্মখনত বৰ্তমানলৈকে আপোনাৰ কিমানমান টকা খৰচ হৈছে ধৰক আমি দেখাবলৈ পাইছোঁ যথেষ্ট সংখ্যক গাহৰি আছে ইয়াতে আপুনি বৰ্তমানলৈকে কিমান টকা খৰচ কৰিছে ব্যয় কৰিছে হয় মই বৰ্তমানলৈকে খৰচৰ কথাটো ক'বলৈ গ'লে মোৰ ঘৰ নিৰ্মাণৰ প্ৰথমতে মোৰ বাঁহৰ ঘৰ আছিলে দেখিছে বাঁহৰ ঘৰ আছিলে বাঁহৰ ঘৰৰ পৰা ধৰি এতিয়া নতুনকৈ আকৌ পকী ঘৰ কনষ্ট্ৰাকশ্যন কৰিছিলোঁ আৰু চাৰিওফালৰ মই গ্ৰীণ হাউচৰ নেট বেৰি দিছোঁ যাতে জৈৱ সুৰক্ষা অটুট ৰাখে এই সকলোবোৰৰ পৰা ধৰিলে আমি এতিয়ালৈকে যদি মই ক'ব পাৰোঁ 5.5 লাখমান মোৰ এতিয়ালৈকে খৰচ হৈছে এই ফাৰ্মখনত হয় নিশ্চয়কৈ যথেষ্টখিনি আপুনি টকা ব্যয় কৰিছে ইয়াতে কিন্তু আমি জানিব পাৰিম নেকি ধৰক আপোনাৰ এই ফাৰ্মখনত বৰ্তমান এই মুঠ গাহৰিৰ মানে অনুমানিক এটা কিমান টকাৰ গাহৰি আছে আপোনাৰ ফাৰ্মত হয় একচুৱেলি কি হয় এই যিটো আপুনি প্ৰপাৰ্টি ছিষ্টেমত যিটো এটা ৰেচিঅ' উলিয়াব কৈছে মোক একচুৱেলি কি হয় আমি ব্ৰিডিং লাইনত এই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ ব্ৰিডিং কৰি পেলাই যিটো পিগলেট আমাৰ পাম আমি লাভ কৰিম গেইন কৰিম সেই পিগলেটৰ পৰাহে আমাৰ এটা ভাল ইনকাম এটা হয় বুলি আমি গম পাইছোঁ কিন্তু বৰ্তমান মোৰ 1 কুইণ্টেলৰ ওপৰো গাহৰি আছে সেইটো হিচাপত মোৰ বৰ্তমানলৈকে 12টা গাহৰি আছে আৰু
আজিকালি গাহৰি মাংসৰ দামটো 400ৰ পৰা 500 450 এনেকৈ হৈছেগৈ আৰু পিগলেটৰ দাম 6000 টকা। এতিয়া মোৰ 9টামান পিগলেট আছে। তো এনেকুৱা ধৰিলে মোটামুটি চাগে হ'বগৈ চাগে মোৰ তথাপিও মানে ব্ৰিডিং ফাৰ্মটো কৰিলেহে মোৰ চাগে ইমানখিনি মোৰ মূলধন ওলায়ো মই কিবা এটা চলিব পৰা হ'ম চাগে। তথাপিও আপোনাৰ মানে উপাৰ্জনৰ এটা পথ আপুনি বাছি লৈছে আৰু ইয়াৰ পৰা আপুনি লাভৱান হ'ব বুলি আপুনি ভাবিছে নিশ্চয়? নিশ্চয়কৈ খুব আশা আছে আৰু কষ্ট কৰিছোঁ। ভগৱানে যদি আশীৰ্বাদ কৰে বা ৰাইজে যদি মোৰ লগত সহযোগ কৰে বা পৰামৰ্শ দিয়ে তেতিয়া মই নিশ্চয় আকৌ আগবাঢ়ি যাম আৰু উঠি অহা নৱপ্ৰজন্মকো মই যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰিম এই বিষয়ত। তাকে মই এই কুৱেশ্যনটো আপোনাক কৰিম বুলি ভাবিয়ে আছিলোঁ বাৰু। ধৰক আপোনাৰ দৰেই বহুতো শিক্ষিত নিবনুৱা যুৱক বৰ্তমান চাকৰিৰ আশাত ৰখি আছে, হয়তো কিছুমানে সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিছে। তেখেতসকলক আপুনি কি মানে অনুৰোধ জনাব বা কেনেকুৱা ধৰণৰ আপুনি উপদেশ দিব তেখেতলোকক, মানে এনেধৰণৰ ব্যৱসায় কৰিও যে ভাল উপাৰ্জন কৰিব পাৰে তাৰ বিষয়ে আপুনি কি ক'ব তেখেতলোকক? হয়, গাহৰি পালনৰ এটা লাভজনক ব্যৱসায়। মই এইটোৱে নকওঁ যে নৱপ্ৰজন্মই অকল গাহৰি পালনে কৰিব লাগিব, কিন্তু এইটো এটা লাভজনক ব্যৱসায় হয় মই জনাত। আৰু বেলেগ ব্যৱসায়ো আছে বাহিৰৰ দেশত নগৈ পেলাই। উদ্ধৱ ভৰালী আমাৰ এজন চাইণ্টিষ্ট, লখিমপুৰ জিলাৰ উদ্ধৱ ভৰালী, তেখেতে কোৱা এটা কথা মনত আছে যে বাহিৰৰ কেৰেলাৰ বা মুম্বাই দিল্লী এইবিলাকত যোৱাতকৈ ছিকিউৰিটি গাৰ্ড কৰাতকৈ আমাৰ অসমখনতেই নিজৰ মাতৃভূমিতেই কিবা এটা কৰিব লাগে সৰুকৈ হ'লেও। নহ'লে উদ্ধৱ ভৰালী ছাৰে কোৱা মতে যে খুব কম দিনৰ ভিতৰত আমাক ছিকিউৰিটি গাৰ্ড কৰা দেশৰ মানুহ বুলি চিনাকি দিব বুলি তেখেতে কৈছিলে। এই কথাষাৰ মোৰ খুব প্ৰিয় হয়। এইখিনি কথাকে মই লৈ আগবাঢ়ি আছোঁ বৰ্তমান। বহুত বহুত ধন্যবাদ। আপোনাৰ মানে এই কথাখিনিয়ে হয়তো যিসকল যুৱ প্ৰজন্মই চাই আছে তেখেতলোকে আপোনাৰ পৰা কিছু হ'লেও প্ৰেৰণা পাব এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে। নিশ্চয়কৈ সকলোৱে যদি এনেদৰে আমাৰ অসমখনতেই কৰ্ম সংস্থাপন আৰম্ভ কৰে, নিশ্চয়। চাইণ্টিষ্ট লখিমপুৰ জিলাৰ উদ্ধৱ ভৰালী, তেখেতে কোৱা এটা কথা মনত আছে যে বাহিৰৰ কেৰেলাৰ বা মুম্বাই দিল্লী এইবিলাকত যোৱাতকৈ ছিকিউৰিটি গাৰ্ড কৰাতকৈ আমাৰ অসমখনতেই নিজৰ মাতৃভূমিতেই কিবা এটা কৰিব লাগে সৰুকৈ হ'লেও। নহ'লে উদ্ধৱ ভৰালী ছাৰে কোৱা মতে যে খুব কম দিনৰ ভিতৰত আমাক ছিকিউৰিটি গাৰ্ড কৰা দেশৰ মানুহ বুলি চিনাকি দিব বুলি তেখেতে কৈছিলে। এই কথাষাৰ মোৰ খুব প্ৰিয় হয়। এইখিনি কথাকে মই লৈ আগবাঢ়ি আছোঁ বৰ্তমান। বহুত বহুত ধন্যবাদ। আপোনাৰ মানে এই কথাখিনিয়ে হয়তো যিসকল যুৱ প্ৰজন্মই চাই আছে তেখেতলোকে আপোনাৰ পৰা কিছু হ'লেও প্ৰেৰণা পাব এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে। নিশ্চয়কৈ সকলোৱে যদি এনেদৰে আমাৰ অসমখনতেই কৰ্ম সংস্থাপন আৰম্ভ কৰে, নিশ্চয় খুব ভাল হ'ব বুলি মই ভাবোঁ। আৰু এটা উল্লেখনীয় কথা, আপুনি কিবা ধৰক আপুনি এজন বড়ো জনগোষ্ঠীৰ ব্যক্তি নহয়নে? আমি গম পাইছোঁ। আৰু এতিয়া আমি যিটো জানিব পাৰিছোঁ ধৰক আমাৰ বড়ো জনগোষ্ঠীৰ কাৰণে BKWAC বুলি এটা কাউন্সিল প্ৰদান কৰিছে চৰকাৰে, বা আমাৰ বিভিন্ন ধৰণৰ NGO আছে, আমাৰ অসম চৰকাৰ আছে, আপুনি ধৰক আমাৰ অসমৰ গাহৰি পালক সন্থা আছে, তেনেকুৱা ধৰণৰ তেখেতলোকৰ পৰা কিবা বৰ্তমানলৈকে সঁহাৰি বা তেনেকুৱা অনুদান পাইছে নেকি, বা কিবা ক'ব বিচাৰিব নেকি তেখেতলোকক, চৰকাৰৰ ঘৰক? হয় হয়, আপুনি অলপ আগতে উল্লেখ কৰিছে যে গাহৰি পালক সন্থা। মই সদৌ অসম গাহৰি পালক সন্থাৰ মই নিজেও প্ৰচাৰ সম্পাদকত আছোঁ। মই বিভিন্ন আমাৰ সন্থাটোৰ কাম কাজবিলাক মই প্ৰচাৰ কৰি আহিছোঁ, ফেচবুকতে হওক, এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত। তো আমাৰ সন্থাটোৱে চৰকাৰৰ লগত বহুখিনি কথা বতৰা পাতিছে। আমাৰ ইয়াতে যিসকল পালক আছে তেখেতলোকক স্বাৱলম্বী হ'বৰ কাৰণে কিছুমান পদক্ষেপ লৈছে হাতত, আৰু মেমৰিণ্ডামো আমাৰ ফালৰ পৰা পঠোৱা হৈছে সংস্থাটোৰ ফালৰ পৰা। আৰু চৰকাৰৰ অনুদানৰ ফালৰ পৰা ক'বলৈ গ'লে মই বৰ্তমানলৈকে এটকাও মই চৰকাৰৰ ফালৰ পৰা পোৱা নাই। আৰু BKWAC, যিহেতু মই বড়ো সমাজৰ এজন যুৱক হয়, BKWACৰ চেয়াৰমেন ছাৰ, ডেপুটি চেয়াৰমেন ছাৰৰ লগতো মই যোগাযোগ কৰিছিলোঁ। তেখেতে আমাৰ ফাৰ্ম ভিজিট কৰিছিলে 2 এদিনৰ আগতে। তেখেতে আশ্বাস দিছে যে তুমি আগবাঢ়ি যোৱা, আমি যিমান পাৰোঁ BKWACৰ পৰা সহায়ৰ হাত আগবঢ়াম বুলি কৈছে। খুব সুখৰ খবৰ নহয়নে এইটো এটা? বাৰু যি কি নহওক ভালে লাগিলে আপোনাক এনেদৰে
এই বৰ্তমানৰ যুৱ প্ৰজন্মই আপোনাক চাওক, আপুনি প্ৰেৰণাৰ প্ৰতীক হওক। আৰু মই চৰকাৰৰ ঘৰলৈও এইটো অনুৰোধ জনাম যে এনেধৰণৰ নিবনুৱা যুৱকসকলক চৰকাৰে যেন তেখেতলোকৰ কিবা এটা লাভৱান হোৱাকৈ বা জীৱন নিৰ্বাহ কৰিব পৰাকৈ কিবা এটা অনুদান আগবঢ়াই এনেদৰে যেন আগবাঢ়ি যাব পাৰে। তাৰ পৰা এটাই কথাই জানিব বিচাৰিম, আপুনি সোৱণশিৰি যাদৱৰ দৰ্শকসকলক কি ক'ব আৰু চৰকাৰক আপুনি কি আহ্বান জনাব? হয়, নতুন কোনোবা এই গাহৰি যদি পালন কৰিম বুলি ভাবিছে, চাইণ্টিফিকভাৱে অৰ্থাৎ গঁৰালটো পকা কৰি অন্ততঃ তলখন পকী কৰি পেলাই পুহিবলৈ আৰম্ভ কৰক। আৰু চৰকাৰক মই এটাই অনুৰোধ কৰিম যে নৱপ্ৰজন্মৰ যিসকল যুৱক আছে বা যুৱতী আছে, সেইসকলক অকণমান যদি সহায় আগবঢ়ায়, যিসকলে চাকৰি নোপোৱাকৈ আছে সেই যুৱকসকলক যদি বা যুৱতীসকলক যদি অকণমান সহায় আগবঢ়ায়, তেতিয়াহ'লে নিশ্চয় কৰ্ম উদ্যমী হ'ব বুলি মই আশা কৰিছোঁ। সোৱণশিৰি যাদৱৰ প্ৰতিজন দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে গমেই পাইছে আমি ৰাজীৱ দাৰ ফাৰ্মৰ বিষয়ে বহুখিনি কথা জানিলোঁ। নতুন পালকসকলেও এই কথাখিনি গুৰুত্ব দিয়াটো দৰকাৰ বুলি মই ভাবোঁ। আৰু ৰাজীৱ দাৰ দৰে সকলো যুৱ প্ৰজন্মই ঘৰতে চাকৰিৰ আশাত বহি নাথাকি এনেদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰিও বহুত লাভৱান হ'ব পাৰি। সেইটোৰ কাৰণে ৰাজীৱ দাক আদৰ্শ হিচাপে লৈ এনেদৰে শ শ যুৱক নিজেই আপোনালোকে ব্যৱসায় আৰম্ভ কৰক। আপোনালোকক চৰকাৰে সহায় কৰিব নিশ্চয় এদিনত, নহয় নে ৰাজীৱ দা? নিশ্চয় সহায় কৰিব। তাৰ পৰা এটাই কথাই জানিব বিচাৰিম, আপুনি সোৱণশিৰি যাদৱৰ দৰ্শকসকলক কি ক'ব আৰু চৰকাৰক আপুনি কি আহ্বান জনাব? হয়, নতুন কোনোবা এই গাহৰি যদি পালন কৰিম বুলি ভাবিছে, চাইণ্টিফিকভাৱে অৰ্থাৎ গঁৰালটো পকা কৰি অন্ততঃ তলখন পকী কৰি পেলাই পুহিবলৈ আৰম্ভ কৰক। আৰু চৰকাৰক মই এটাই অনুৰোধ কৰিম যে নৱপ্ৰজন্মৰ যিসকল যুৱক আছে বা যুৱতী আছে, সেইসকলক অকণমান যদি সহায় আগবঢ়ায়, যিসকলে চাকৰি নোপোৱাকৈ আছে সেই যুৱকসকলক যদি বা যুৱতীসকলক যদি অকণমান সহায় আগবঢ়ায়, তেতিয়াহ'লে নিশ্চয় কৰ্ম উদ্যমী হ'ব বুলি মই আশা কৰিছোঁ। গোজংথং।